নমস্কাৰ দৰ্শকসকল, মই মধুস্মিতা's কিটচেনৰ এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাই আছোঁ গাজৰৰ হালুৱা, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। চাওকচোন কিমান সুন্দৰ হৈছে ৰংটো, ওপৰত ঘিউ বিৰিঙি আছে। মইনো কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন চাওঁ। মই গাজৰখিনি খুব ভালদৰে ধুই ল'লোঁ। ধুই লৈ পিছনাৰ সহায়ত এইখিনি এনেদৰে পিচি ল'লোঁ। আৰু ইয়াত দিবৰ বাবে লৈছোঁ কাজু, খিচমিচ আৰু সুগন্ধিৰ বাবে লৈছোঁ তেজপাত। আপোনালোকে মন কৰিলে ইলাচিও দিব পাৰে, মই ইলাচি ব্যৱহাৰ কৰা নাই। ঘিউ লৈছোঁ আৰু চেনি লাগিবই আমাক। এটা প্ৰেছাৰ কুকাৰ লৈ লৈছোঁ, প্ৰেছাৰ কুকাৰতে বনাম। আৰু গাখীৰখিনি গৰম কৰি লৈছোঁ। প্ৰেছাৰ কুকাৰটো গৰম হ'লত 2 চামুচ ঘিউ দি দিছোঁ। ঘিউখিনি অকণমান সৰহ হ'লেই ভাল লাগে হালুৱাত, তেতিয়াহে টেষ্টটো বেছি ভাল হয়। ইয়াতে মই তেজপাত দি দিছোঁ। আপোনালোকে যদি ইলাচি ভাল পায় ইলাচিও দিব পাৰে, ইলাচি বনাই থাকোঁতেই দিব। এতিয়া মই ঘিউখিনিতে কাজু আৰু খিচমিচ দি দিছোঁ। ড্ৰাই ফ্ৰুটছ আৰু দিব পাৰে, মই অকল কাজু আৰু খিচমিচে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াতে পিচি লোৱা গাজৰখিনি দি দিছোঁ। আপোনালোকে কেইজন মানুহৰ বাবে বনাব বিচাৰে সেইটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব। জোখটো আপোনালোকে নিজৰ সুবিধা মতে লৈ ল'ব। এয়া মই খুব ভালদৰে ভাজি আছোঁ। যিমানে ভালদৰে ভজা হয় সিমানে হালুৱাখিনি খায়ো ভাল লাগে, নহ'লে কেঁচা কেঁচা গোন্ধ এটা ওলায়। এয়া মই খুব ভালদৰে ভাজি আছোঁ। ইয়াতে মই এতিয়া গৰম কৰি লোৱা গাখীৰখিনি দি দিম। এয়া মই গাখীৰখিনি দি দিছোঁ। বহুতেই বনাব জানেই, তথাপিও যিসকলে বনাম বুলি ভাবিছে বা যিসকল নশিকাৰু সেইসকলৰ উপকৃত হ'ব বুলি ভাবিয়ে মই ভিডিঅ'টো আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। আমাৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি ল'ব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। এয়া চাওক, মই জোখমতে গাখীৰ দিলোঁ আৰু এতিয়া চেনিখিনি দি দিছোঁ। চেনি আপোনালোকে সোৱাদমতে দি ল'ব। মই এহেতা আৰু অকণমান বেছিকৈ দি দিছোঁ। মই প্ৰেছাৰ কুকাৰত এইবাবেই বনাইছোঁ, অকণমান সহজ হয়। এটা চিটি অহালৈকে ৰাখি থৈছিলোঁ আৰু এতিয়া চিটি খোলাৰ পিছত মই এইখিনি আকৌ এবাৰ গেছৰ ওপৰত উঠাই এনেদৰে ভাজি আছোঁ। ওপৰত দেখিছেনে ঘিউখিনি বিৰিঙি আহিছে, মানে আমাৰ হালুৱাখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিছোঁ। এয়া চাওক ৰংটো কিমান সুন্দৰ হ'ল। এয়া আমাৰ দুইটা ল'ৰাই খাই আছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।